নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল অসম ইউথ একাডেমীলৈ। এই চেনেলৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ জীৱনত টকাৰ সঠিক ব্যৱস্থাপনা শিকি আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী জীৱন গঢ়ি তোলা। আজিকালি আমাৰ জীৱনত টকা এক অপৰিহাৰ্য অংশ হৈ পৰিছে। টকাই সকলোখিনি দিব নোৱাৰিলেও টকাই আমাক জীৱনত বহুখিনি সুবিধা কৰি দিব পাৰে। অধিকাংশ মানুহে টকা উপাৰ্জন কৰিবলৈ শিকে, কিন্তু এই টকা কেনেকৈ সাঁচিব, কেনেকৈ ইনভেষ্টমেণ্ট কৰিব আৰু কেনেকৈ ব্যৱস্থাপনা কৰিব, এই শিক্ষাৰ প্ৰয়োজন আছে বহুজনকে। দুৰ্ভাগ্যবশতঃ এই শিক্ষা আমাক স্কুল বা কলেজতো শিকোৱা নহয়। মানি মেনেজমেণ্ট মানে কেৱল টকা সাঁচি ৰখাটো নহয়, এয়া হৈছে আপোনাৰ স্বপ্ন পূৰণৰ পথ। যেতিয়া আপুনি নিজৰ আয় আৰু খৰচৰ মাজত সঠিক সন্তুলন ৰাখিব পাৰে, তেতিয়া আপুনি ঋণৰ চিন্তা নকৰাকৈ জীৱন উপভোগ কৰিব পাৰে, পৰিয়ালক আৰ্থিক নিৰাপত্তা দিব পাৰে আৰু ভৱিষ্যতৰ লক্ষ্য পূৰণৰ বাবে নিশ্চিন্তে আগবাঢ়িব পাৰে। টকাৰ অভাৱত আমাৰ মনোবল আৰু সুখ দুয়োটাই প্ৰভাৱিত হয়, কিন্তু সঠিক মানি মেনেজমেণ্ট জানিলে আমাৰ জীৱন সম্পূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। কাৰণ তেতিয়া টকাই আপোনাক নিয়ন্ত্ৰণ নকৰি আপুনি টকাক নিয়ন্ত্ৰণ কৰিবলৈ শিকে। এই চেনেলত আমি সহজ ভাষাত আলোচনা কৰিম টকাৰ সঠিক ব্যৱস্থাপনা কেনেকৈ কৰিব পাৰি, বাজেট কেনেকৈ কৰিব পাৰি, দেন, ধাৰ, EMI, লোন আদি কেনেকৈ মেনেজ কৰিব পাৰি, তথা সৰু সৰু ষ্টেপ কিছুমানেৰে কেনেকৈ নিজৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰি। তেন্তে বন্ধুসকল, যদি আপুনি নিজৰ জীৱনত আৰ্থিক স্বাধীনতা অৰ্থাৎ ফিনেন্সিয়েল ফ্ৰীডম বিচাৰে, এই চেনেল আপোনাৰ বাবে। প্ৰতিটো ভিডিঅ'ত আমি আলোচনা কৰিম কিছুমান সহজ উপায়, বাস্তৱ উদাহৰণ আৰু আপোনাৰ কাৰণে উপযোগী পৰামৰ্শ। তেনেহ'লে অসম ইউথ একাডেমী চেনেলটো আজিয়েই ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ 1 মিনিটৰ সময়ে অন্য কোনো মানুহৰ জীৱনো সলনি কৰি দিব পাৰে। ধন্যবাদ। আজি এয়াই আৰম্ভণি। নিজে শিকোঁ, আনকো শিকাওঁ।